নমস্কাৰ মই ধৰিত্ৰী আন এটা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে মোৰ ভালে আজি বতৰটো নৰমেল আছে বৰষুণ দি আছে এইকেইদিন বহুত গৰম থাকিব পৰা নাছিলো আজি ভালে লাগিছে আজি আমি বনাম জিকা আলু পোস্ত দানা খাই পাইছেনে কেতিয়াবা এটো বেঙ্গলী ৰান্ধা হয় সো কেনেকৈ বনাইছে আপোনালোকক দেখাম সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকৰ ওচৰত মোৰ ভিডিওবোৰ সোনকালে নটিফিকেশনবোৰ আপোনালোকে পাই যায় আহক তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো আলু আৰু আমি জিকাখিনি এনেকৈ কাটি লৈছো বস্তুখিনি তৈয়াৰী হৈ গৈছে এইখিনি আলুখিনি এনেকৈ কাটি লোৱা হৈছে এইখিনি কঁঠাল গুটিও দিব ইয়াত কেঁচা জলকীয়া আৰু এইখিনি হল পোস্ত দানাখিনি হল পেষ্ট হৈ গৈছে এইখিনি জিকা এনেকৈ কাটি লৈছে আমাৰ তেল এড কৰি দিয়া হৈছে এতিয়া আমি পাঁচফোৰণ এড কৰিম আৰু ইয়াত কোনো পিয়াজ নহৰু এড নকৰো কাৰণ যেহেতু আজি শুক্ৰবাৰ আমি শুক্ৰবাৰে নিৰামিষ খাওঁ এতিয়া আমি আলু এড কৰি দিম আলুখিনি অলপ আমি কালাৰটো চেঞ্জ হোৱালৈকে ভাজি থাকিম এতিয়া আমি আমাৰ কালাৰ চেঞ্জ হৈ গৈছে এতিয়া আমি পোস্ত দানাখিনি এড কৰিম দি দিছোঁ আমি পোস্ত দানাখিনি আমি হালধি গুড়া এড কৰি দিছো এতিয়া আমি জিৰা গুড়া এড কৰি দিছো আৰু ধনিয়া গুড়া এড কৰি দিছো আৰু লাল মিৰ্চি অকণ দি দিছো ইয়াত আমি সোৱাদ অনুসৰি নিমখ এড কৰি দিছো তোমাৰ ভাই মুনু তোমাৰ ভাই নেকি এতিয়া আমি পানী এড কৰি দিছো এতিয়া আমি পানী এড কৰি দিলো কালার এটা হইছে ঢাকন দি দিছো আৰু প্ৰায় 20 মিনিট সিজিবলৈ দিম পানীটো কমি যোৱালৈকে আমাৰ 20 মিনিট হৈ গৈছে আৰু অলপ পানী কমিবলৈ দিম আৰু অকণ বাকি আছে
এয়া চাওক আমাৰ পোষ্টটো ৰেডি হৈ গৈছে, খুব ধুনীয়া হৈছে।